Hello guys, কি খবৰ? বহুত দিনৰ ভিডিঅ'ৰ পিছত আজি আপোনালোকৰ মাজলৈ এটা নতুন ধুনীয়া ভিডিঅ' লৈ আইছো। Friends, আজি মই আপোনালোকক দেখাম আমি কেনেকৈ কমেন্টটা পিন কৰিব লাগে। ধৰিলক আপোনাৰ যদি কাৰোবাৰ কমেন্টটা ভাল লাগে, তেতিয়াহলে আপুনি সেই কমেন্টত কেনেকৈ পিন কৰিব আৰু যদি আপুনি কেতিয়াবা নিজেও কিবা এটা কমেন্ট লিখি আপুনি যদি পিন কৰিব বিচাৰে কেনেকৈ পিন কৰে আজি আপোনালোকক মই দেখাম। বহুত সৰু ভিডিঅ' হয়। যিসকলে জানে যে কেনেকৈ পিন কৰে সেইসকলে ভিডিঅ'টো স্কিপ কৰি দিলে কোনো কথা নাই আৰু যিসকলে নাজানে সেইসকলে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহলে ভিডিঅ'টোত লাইক কৰিব। চেনেলটো যদি তো সাবস্ক্ৰাইব কৰি লনে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। সো বলক फ्रेंड्स আমি এটা ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া फ्रेंड्स মই YouTube এপটো ওপেন কৰিম আৰু ওপেন কৰাৰ পিছতে আপোনালোকে নিজৰ ভিডিঅ'টো সিলেক্ট কৰি ল'ব। ইয়াতে মই ধৰিলক আপোনালোকক মই দেখাম এইটো ভিডিঅ'ত পিন কৰি এনেকৈ আপোনালোকে অফ প্লে কৰিব। প্লে কৰাৰ পিছতে ইয়াতে তলত আহিব কমেন্ট বক্সত ওৱাৰ পিছত फ्रेंड्स আপোনালোকে এনেকৈ কমেন্টটো লিখি দিব। আপোনালোকে যি লিখিব বিচাৰে তেনেকৈ লিখি দিব পাৰে। মই এটা লিখি দিছো। এনেকৈ লিখি দিয়াৰ পিছত फ्रेंड्स আপোনালোকে কমেন্টটো এনেকৈ কৰি দিব। কৰি দিয়াৰ পিছত फ्रेंड्स আপোনালোকে দিব বিচাৰে ইয়াতে 3 ডট আছে 3 ডটত ক্লিক কৰি ইয়াতে পিন আছে পিনটো কৰি দিব। পিন কৰি দিয়াৰ লগে লগে দিব বিচাৰে फ्रेंड्स এই কমেন্টটো পিন হৈ গ'ল। দিব বিচাৰে फ्रेंड्स ইয়াতে লিখা আছে। সো এনেকৈ যদি আপুনি পিন কৰি দিব তেতিয়া আপোনাৰ কমেন্টটো প্ৰথমত দেখা পাব। তাৰ পিছতে যদি फ्रेंड्स আপোনাৰ কাৰোবাৰ কমেন্ট ভাল লাগে তেতিয়াহলে আপুনি কেনেকৈ পিন কৰিব মই দেখাই দিছো। ঠিক একেই প্ৰসেস হয়। আপোনালোকে ইয়াতে 3 ডট আছে 3 ডটত ক্লিক কৰি ইয়াতে পিন আছে পিন কৰি দিলে আপোনাৰ সেই কমেন্টটো পিন হৈ যাব। সো ভিডিঅ'টো আছিল এইটোৱে কেনেকুৱা পাইছে কমেন্ট কৰি জনাই দিব। যদি ভাল পাইছে তেতিয়াহলে ভিডিঅ'টোত লাইক কৰিব। চেনেলটো যদি সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।